Hello everyone, welcome back to my channel and মই ভূপালী ডিজিটেল মোৰ ইউটিউব চেনেল ভূপালী ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হ'ল ছানডে, তো বহুত দিনৰ পৰা ব্লগ দিব নোৱাৰোঁ, একো ভিডিঅ'ই দিব নোৱাৰোঁ ইউটিউবত। মোৰ মুখখনটো আপোনালোকে দেখাই নাপায় আজিকালি বেছি। তো আজি মানে ভাবিলোঁ ছানডে, তো মই ঘৰতে আছোঁ। তো আজি ৰাতিপুৱা টিউশ্যন হৈ গ'ল, দুটাকৈ টিউশ্যন আছিল, 7টাৰ পৰা আৰু এটা আছিল 8টাৰ পৰা। 8টাৰ পৰা 10:30লৈকে কৰি আহিলোঁ। তাৰপিছত কৰি আহি ভাবিলোঁ আজিতো এটা ব্লগ দিবই পৰা যায়, তো মানে ঘৰতে আছোঁ। তাৰপিছত মানে ভাবিলোঁ কিহৰ ব্লগ দিওঁ, কিহৰ ভিডিঅ' বনাম। তাৰপিছত মানে ভাবিলোঁ আজি মই ঘৰত কি কৰিম, আজি মই গোটেইজনী কি কৰি থাকোঁ ঘৰত, আৰু ছানডেটো মোৰ কেনেকৈ যায়, তো আজি সেইবোৰ দেখুৱাম। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব ফাৰ্ষ্টৰ পৰা একেবাৰে লাষ্টলৈকে স্কিপ নকৰাকৈ। তো মই আজি দেখুৱাই যাম, তো আপোনালোকেও চাই থাকিব। অ'কে, লেটছ ষ্টাৰ্টেড। তো আমাৰ ঘৰত এটা টিকলি মাইনা আহিছে, তো তাই এতিয়া খাই আছে। তোমাৰ নামটো কৈ দিয়া। পিছা। তো এতিয়া আমাৰ ভাইটি কিয় খাবলৈ বহিছে, আমাৰ আইতা খাব বহিছে, চবে খাই আছে কেনেকৈ। তো বাকীবোৰ মানুহ ক'ত গ'ল, তো ये हमारी मम्मी काम कर रही है। তো এনেকেই আৰু মানে চবে এতিয়া নিজৰ নিজৰ কামত ব্যস্ত, তো চবে কোনোবা খাই আছে, কোনোবা কাম কৰি আছে। তো মই ব্লগ বনাই আছোঁ, মোৰো এইটো এটা কামতে পৰে আৰু, চাই থাকক। তো গাইজ, মই আৰু এটা বস্তু আপোনালোকক দেখুৱাব পাহৰিয়ে গৈছোঁ। তো মানে আজি দেখুৱাই দিওঁ। মই মানে অনলাইনত শ্বপচিত মই এটা ৱালপেপাৰ এটা মানে কি দিছিলোঁ, অৰ্ডাৰ দিছিলোঁ। তাৰপিছত সেইটো আহিল, তাৰপিছত সেইটো আপোনালোকক দেখুৱাওঁ। আপোনালোকে মোক কমেণ্টত জনাব তো এইটো কেনেকুৱা লাগিছে। মানে ঘৰত কোনোবা তো কয় আৰু কোনোবা মানে এইটো বেয়া লাগিছে, তো আৰু ভাল আনিব পাৰিলি হয়, বাট মোক এইটো ভাল লাগিছে শ্বপচিটো, মই অৰ্ডাৰ দি দিছোঁ। তো আপোনালোকে সেইটো আহিছে এতিয়া, তো এতিয়া উপায় নাই, মই ৰাখি দিছোঁ আৰু মোৰ ভাল লাগে। আপোনালোকক দেখুৱাওঁ সেইটো কেনেকুৱা লাগিছে, মোক ক'বচোন। এইখন এটা হয়, এইখন আৰু এইখন আৰু এইখন। তো এইখন তিনিখনে এখন আহিছে। 199 টকামান লৈছে এইটো। মই মানে ৰেটটো মনত নাই, তো মই তেতিয়া নাছিলোঁ যেতিয়া এইখন আহিছে। তাৰপিছত মায়ে ৰাখি দিছে আৰু সেইকাৰণে। তো এইখন আৰু মই দেখুৱাই আছোঁ আৰু। তো গাইজ, এটা মই বস্তু দেখুৱাই দিছোঁ এতিয়া। মই সেইদিনাখন মানে ঘৰত অকলে আছিলোঁ, তাৰপিছত মানে এখন আৰ্ট কৰিলোঁ, কেনেকুৱা হৈছে দেখুৱাম আপোনালোকে চাবচোন। এইখন কেনেকুৱা হৈছে, মা আৰু এইখন মানে এনেকুৱা কৰি লগাই থৈছে। এখন মই আঁকিছিলোঁ। তো গাইজ, ইমান টাইম ভিডিঅ'ই বনাব নোৱাৰিলোঁ, মানে ঘৰত নাছিলোঁ আৰু অকণমান বজাৰত যাব লগা হ'ল। তাতে অকণমান কাপোৰ কানি আনিব লগা হ'ল, কাৰণ আজি এখন বিয়া আছে। তাতে মানে মোৰ পেহীয়ে ওচৰতে আৰু, তাৰপিছত তাতে বিয়া আছে। মই মানে আজিৰ ব্লগটো মই মানে ৰাতিহে আপলোড কৰিব পাৰিম। আপোনালোকে সোমবাৰে হয়তো পাব, নহ'লে ৰাতিয়ে পাব পাৰে। তাৰপিছত মানে আজিৰ ব্লগখিনি মই আজি বনাই থ'ম ৰাতিলৈ। মানে ধৰক বিয়াখনো আছে, বিয়াখনো দেখুৱাবলৈ চেষ্টা কৰিম। তাৰপিছত মানে তাৰে পৰিৱেশখিনি দেখুৱাম। তাৰপিছত আজিৰ ব্লগটো আৰু আপোনালোকে আজি পাবও পাৰে, নাপাবও পাৰে, সেইলৈ আৰু বেয়া নাপাব। কালি সোমবাৰে পাব পাৰে, নহ'লে আজি ৰাতিয়ে পাব পাৰে দিয়ক। তাৰপিছত আপোনালোকে চাই থাকিব আৰু। মই মানে ইমান টাইম ব্লগে বনাব নোৱাৰিলোঁ, মানে ভিডিঅ'খিনি বনাবই নোৱাৰিলোঁ আৰু। একেবাৰে গা পা ধুই লৈ এতিয়াহে আজৰি হৈছোঁ। এতিয়া দেখাই আছোঁ আৰু কি দেখাব পাৰি, চাই থাকক। তো গাইজ, আজি মানে একদম চিম্পল, কণী আৰু ভাত আৰু চব্জি, আৰু এনেকৈ খাব বহিছোঁ। খাই উঠি দেখুৱাই আছোঁ, চাই থাকক। A few moments later. তো গাইজ, এতিয়া দুপৰীয়াই হ'লহি, আৰু আমাৰ মাইনাজনী যে মই আজি ৰাতিপুৱা মানে দেখুৱাইছিলোঁ ব্লগত, সেই ব্লগত আমাৰ মাইনাজনী এইজনী খেলি আছে, চাব হা। কৈ দিয়া, আকৌ এবাৰ কৈ দিয়া, মেৰা বাবু বলো। और मैं हूँ ये हाय फ्रेंड बाबू हाय 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 फ्रेंड्स बोल दो। हाय हाय मैं इस बाबू के साथ बात এতিয়া মোৰ মৰমৰ ভণ্টিজনী আহি গ'ল।
তো বিয়া আহি গ'ল, তো আমি এতিয়া সোনকালে খাই লৈছোঁ। তো এতিয়া আপোনালোকক দেখুৱাইছোঁ অলপ অলপকৈ পৰিৱেশ বিয়াৰ ঘৰ। गई रात मन भूलो बदी बात प्रेमनिया मौसम छे अब आओ मेरे पास रह जाओ मेरे साथ प्रेमनिया मौसम छे होई गई रात मन भूलो बदी बात प्रेमनिया मौसम छे अब आओ मेरे पास रह जाओ मेरे साथ মনতে বাজতে কি কথা পাতা মাতো মাতো বলি কি অনামতা লেচুকি হাঁহি তো গাইজ আজি মানে ইয়াতে ব্লগটো শেষ কৰিব লগা হ'ল। মানে আমাৰ ঘৰত মানে আইতা আৰু মামা মানে ভাত খোৱা নাছিলে আৰু মানে এতিয়া মানে আহিব লগা হ'ল ঘৰলৈ আৰু মানে বিয়াখন চাব নোৱাৰিলেও বহুত বেয়া লাগিল, কিন্তু উপায় নাই আৰু ঘৰতে আহিব লগা হ'ল। তো আজি মই ভাবিছোঁ ইয়াতে ব্লগটো মানে শেষ কৰিবলৈ ওলাইছোঁ। তো আৰু এদিন আহিম আৰু এটা ব্লগৰ ভিডিঅ' লৈ। আজি বেছি একো দেখুৱাব নোৱাৰিলেও বেয়া নাপাব। তো আপোনালোকে যদি চাই ভাল পাইছে মোৰ কাৰণে প্লিজ এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব যোনে যোনে কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। অ'কে, আজিলৈ ইয়াতে সমাপ্ত। শুভৰাত্ৰি, গুড নাইট।